আশা আৰু বিশ্বাস মোৰ প্ৰতি আশা আৰু বিশ্বাস কৰি যিটো মোক টিকেট প্ৰদান কৰিছে আজি সেই মোৰ 4 নং বাঘুমুৰি সমষ্টিৰ পৰা মই মনোনীত পাৰ্টি মই দখল কৰিব সাবমিট কৰিব গৈ আছোঁ। মই আশা কৰোঁ 4 নং বাঘুমুৰি সমষ্টিৰ ৰাইজে মোক নিশ্চয় ভোটদান কৰিব। যিখিনি বিজেপিৰ অন্যায় আৰু অত্যাচাৰ সকলোৱে আজি ৰাইজসকলে বুজি পায়, যাতে বাঘুমুৰিৰ ৰাইজে সকলো বিজেপিৰ এগেইনষ্টত যাতে মোক ভোটদান কৰে, সেয়ে মই বাঘুমুৰিৰ ৰাইজলৈ অনুৰোধ থাকিল। যুঁজ ইতিমধ্যে মই মোৰ যিখিনি মোৰ বাঘুমুৰি ৰাইজৰ যিটো মোৰ প্ৰতি মৰম আৰু স্নেহ, মোৰ যিটো ছাপৰ্টাৰ্ছ, সেই হিচাপত যিখিনি বাঘুমুৰিৰ সকলো জাতি জনগোষ্ঠীৰ মোৰ প্ৰতি যিখিনি ছাপৰ্ট, যিখিনি মোৰ ওপৰত তেখেতৰ ছাপৰ্ট পাই আছোঁ বা দেখি পাই আছোঁ, সেই মতে মই কাৰো লগত যুঁজ হোৱাটো মই ইতিমধ্যে মই দেখিবলৈ পোৱা নাই, কিন্তু পিছত মই ক'ব নোৱাৰোঁ। হয়, নিশ্চয় এটি আমি আপোনালোকে সকলোৱে জানে যে আমাৰ গোটেই ভাৰতত যে ইভেনকে আমাৰ BTCত বা অসম ষ্টেট আপোনালোকে দেখিবলৈ পাই আছে যিটো বিজেপি চৰকাৰ দুৰ্নীতি, বিজেপি চৰকাৰৰ দুৰ্নীতিৰ ওপৰত অত্যাচাৰৰ ওপৰত যিটো জাতি মাতি ভেটি ধৰ্ম লৈ যিটো সিহঁতে চৰকাৰ কৰি আছে, সেইটো যাতে আমি সমাধান কৰিব পাৰোঁ আৰু যিমান পাৰে আমি বাঘুমুৰিত বিশেষকৈ মই উন্নয়ন কৰিবলৈ চেষ্টা কৰিম।